সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যাম মন্দিৰলৈ বাহঁতৰ লগত। প্ৰথমতে যাম জগন্নাথ মন্দিৰ, তাত সেৱা কৰি পেলাই আমি যাম মহামৃত্যুঞ্জয় মন্দিৰ। আৰু ভিডিঅ'টো মই গাড়ীৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। তেনেহ'লে মন্দিৰত গৈ লগ পাই আছোঁ। আহি পাই গ'লোঁ জগন্নাথ মন্দিৰ। এতিয়া তেল চাকি ধূপ চুপ লোৱা হৈ গ'ল। এতিয়া আমি চাকি তাকি জ্বলাই লওঁ। আৰু মোৰ চাকি তাকি জ্বলাই হৈ গ'ল। বাহঁতে সেৱা কৰি আছে, মই সেৱা কৰি ল'লোঁ। এতিয়া আপোনালোকক গোটেই মন্দিৰটো দেখাম ভালদৰে। মন্দিৰৰ পৰা ওলাই আহি এতিয়া আমি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ। অলপ অলপ বৰষুণো দি আছে। আমি আহি পাই গ'লোঁ মৃত্যুঞ্জয় মন্দিৰ। দেখিছে নহয় মন্দিৰটো বাহিৰৰ পৰা। মন্দিৰটো বহুত ডাঙৰ হয়, শিৱলিংগটো। কিন্তু ভিডিঅ'ত বেছি ডাঙৰ দেখা নাপায়, সৰু সৰুৱে দেখা লাগে। কিন্তু ওচৰৰ পৰা কিন্তু বহুত ডাঙৰ হয়। আমি এতিয়া ইয়াত দোকান বহুত আছে, তেল চাকি বাহঁতে কিবা শৰাই কাৰণে কিবা লয়, সেইখিনি লোৱা হৈ লওক। তাৰপিছত আপোনালোকক দেখাই আছোঁ। ইয়াত জ্বলাব লাগে, ভিতৰত জ্বলাব নিদিয়ে। আৰু চাকিখিনি আমি জ্বলাই লওঁ। তাৰপিছত ভিতৰত আপোনালোকক দেখাই আছোঁ।
ভিগু মহাৰাজ আকৌ মৃত্যুঞ্জয় নামটো কিয় হ'ল? ভিগু মহাৰাজ মৃত্যুঞ্জয় মন্দিৰ ভাগৱত কয় সেৱা চেৱা কৰি হৈ গ'ল এতিয়া ইয়াত মন্দিৰ প্ৰসাদ দিছে মানে মন্দিৰ প্ৰসাদটো বহুত বেলেগত দিয়ে বহুত দূৰত দিয়েও তাৰমানে তাত লেতেৰা হ'ব বুলি সেইটো নাজানি বেছিয়ে বনালে আমাক এই সেই চিকটিকেইটাই কৰাৰ কাৰণেহে Ini